ধুনীয়া ঘৰ এটাত থাকিবলৈ কাৰনো মন নাযায়। হয়তো সকলোৰে ধুনীয়া ঘৰ এটাত থাকিবলৈ বহুতখিনি মন আৰু হেঁপাহ। কিন্তু মই ভাবোঁ ধুনীয়া ঘৰ বা ডাঙৰ অট্টালিকাত থকাতকৈ সেই ঘৰত থকা মানুহবিলাকৰ মনবোৰ শুদ্ধ হ'ব লাগে আৰু মনবোৰ পবিত্ৰ হ'লে সেই ঘৰখনত থাকি ভাল লাগে। সেই ঘৰখনত আচলতে যোগাত্মক কিছুমান দিশ মনলৈ আহে। এনেকুৱা বহু কিছু লোক আছে যিয়ে জীৱনৰ সমস্তখিনি উপাৰ্জন এটা ঘৰ বনোৱাত লাগি যায়। আজিকালি দেখাক দেখি মানুহে ধুনীয়া ধুনীয়া ঘৰ বনাবলৈ লৈছে আৰু সেই ধুনীয়া ধুনীয়া ঘৰ বনোৱাৰ ক্ষেত্ৰত বেংকৰ পৰা টেটুগুৰিলৈকে ধাৰ, মানুহৰ পৰা টেটুগুৰিলৈকে ধাৰ লৈ ৰাতি শুব নোৱাৰা অৱস্থা, টেনশ্যন, কেনেকৈ ধাৰ পৰিশোধ কৰিব। হয়তো জীৱনৰ শেষ পৰ্যন্তলৈকে সেই ধাৰ পৰিশোধ হয়তো নহ'ব। বেংকৰ লোন কেনেকুৱা ডাঙৰ লোন গমেই পায়। মই ভাবোঁ জীৱনৰ সমস্ত উপাৰ্জনখিনি এটা ঘৰ বনোৱাৰ ক্ষেত্ৰত শেষ নকৰি সাধাৰণভাৱে নিজৰ প্ৰয়োজন অনুসৰি এটা সাধাৰণ ঘৰ বা চিম্পল ঘৰ এটা বনাই নিজৰ প্ৰয়োজন অনুসৰি এটা ঘৰ বনাওক। মিঠৰ বাহিৰত দেখাক দেখি মানুহৰ আগত এটা ঘৰ বনোৱাতকৈ মই ভাবোঁ সাধাৰণ আৰু চিম্পলভাৱে এটা ঘৰ বনাওক আৰু সেই ঘৰটোতে থাকিব পৰাকৈ সুস্থ আৰু সবল মনোভাৱেৰে ঘৰটোত থাকিব পৰাকৈ পৰিৱেশ প্ৰদান কৰক।